হেল্ল' এভৰিৱান, আজি ভাবিছোঁ কঁঠালৰ চব্জি খাওঁ আৰু সেইকাৰণে কঁঠাল গছজোপাৰ ওচৰলৈ আহিছোঁ, আছেনে নাই বোলো। পালোঁ এটা ডাঙৰ চাইজৰে আৰু ধুনীয়াকৈ কুটি বাছি ল'লোঁ। সেইবিলাক ভিডিঅ' দেখুৱাই নাথাকিলেও বহুত দীঘল হৈ যাব ভিডিঅ'টো। আৰু কুটি বাছি লোৱাৰ পিছতে কুকাৰত এটা চিটি আহিব দিলোঁ কঁঠালখিনি। আৰু আনফালে কেৰাহীখনত তেল গৰম হোৱাত পিঁয়াজ আৰু থেতেলিয়াই থোৱা নহৰু কেইফুটা দি ধুনীয়াকৈ ভাজি কৰি হালধি গুড়া দি বিলাহী দুটা দিছোঁ, ইয়াত সৰু সৰুকৈ কাটি দিছোঁ আৰু বিলাহী দুটা দিয়াৰ পাছতে অকণমান নিমখ দিলোঁ। কঁঠালখিনি যিহেতু বইল কৰিছিলোঁ তেতিয়া অলপ নিমখ দিয়া হৈছিলে আৰু বিলাহীতে জিৰা ধনিয়া পাউডাৰ দিলোঁ আৰু বইল কৰি ৰখা এতিয়া কঁঠালখিনি দি দিলোঁ আৰু এনেকৈ ধুনীয়াকৈ লৰাই কৰি লৈ মাজে মাজে ঢাকোন এটা লগাইছিলোঁ দেই। আৰু এইখিনি মই ল' ফ্লেমত ভাজি আছোঁ আৰু এয়া দেখিছেনে বেছিয়ে হ'ল, অলপ মানে কঁঠাল বইল কৰাকৈ তেনেকৈ ৰাখি দিলোঁ আৰু এয়া অলপ ভাজি আছোঁ। এনেকৈ ল' ফ্লেমত ধুনীয়াকৈ ভাজি থকাৰ পাছত এয়া আমাৰ কঁঠালৰ চব্জি ৰেডি হৈ গ'ল। আৰু শেষত দি দিছোঁ মই অকণমান মিট মছলা দি দিছোঁ যাতে মাংসৰ সোৱাদটো আহক আৰু নে কি। আৰু আজি ভাতৰ